জাগিছে ৰাইজ বাচিব অসম অসমক হ'ব নিদিও বাংলাদেশ। প্ৰতিখন আন্দোলনৰ পাছতে এটা সুফল পোৱা গৈছে, শ্বহীদ হৈছে, কিন্তু তাৰ পাছতো সুফল আহিছে। এইবাৰো ৰাইজে সেই আত্মবিশ্বাসৰ ফল পাবনে? কোনো কাগজ পত্ৰ নোহোৱাকৈ কেৱল আবেদন কৰিলেই হ'ল যে 14 চনৰ আগত আহিছোঁ। মাৰাত্মক কথা। পুনতে স্বাগতম জনাইছোঁ মোৰ অতি শ্ৰদ্ধাৰ সমুজল ভট্টাচাৰ্যদেৱ। আপোনাক লগ পাই মোৰ খুব ভাল লাগিছে আজি এক্সকিউজ মিৰ মাধ্যমেৰে। আৰু মই এইখিনিতে কওঁ যে এক্সকিউজ মিয়ে মনৰ খোৰাক তোলা অনুষ্ঠান আছিলে। মানুহে হাঁহে এই অনুষ্ঠানৰ জৰিয়তে, কিন্তু মই কেইদিনমান কৰাই নাই এই অনুষ্ঠানটো। এইকাৰণে যে অসমত যি বিভীষিকাময় পৰিৱেশ হৈছে আৰু আপোনালোকৰ যি সজাগতা, যি উদাত্ত কণ্ঠ, এইকেইদিন অসমৰ ৰাইজ সজাগ হৈছে, এই পৰিৱেশটোৰ মাজত কিন্তু বিপ্লৱেই জাগ্ৰত হ'ব লাগে। সেইকাৰণে মই আজি এনেকুৱা ক্ষেত্ৰলৈ ওলাই আহিছোঁ। আৰু সকলোৱে কৈ থকাৰ দৰে দুই এজনে কয় কা কা, বহুতে কয় যা যা। এতিয়া মই এই পৰিৱেশটোৰ মাজত আপোনাৰ সেই কণ্ঠৰে মই আমাৰ এক্সকিউজ মি বিপ্লৱী সত্তাক জগাই তুলিব বিচাৰিছোঁ। কিদৰে আপুনি ব্যাখ্যা কৰিব? জাগিলে অসম বাচিব, জাগিলে ৰাইজ বাচিব অসম, নহ'লে অসম হ'ব বাংলাদেশ। জাগিলে ৰাইজ বাচিব অসম, নহ'লে হ'ব অসম বাংলাদেশ। এতিয়া গোটেই অসম উত্তৰ পূৰ্বাঞ্চল ভাৰতবৰ্ষত থকা বিভিন্ন প্ৰান্তত থকা অসমৰ ৰাইজ, আনকি পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা অসমৰ ৰাইজ একগোট হৈ পেলাই নিজৰ মাতৃভূমিৰ প্ৰতি কৰা অন্যায়, অসমৰ প্ৰতি কৰা অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। এইকাৰণে দুটা কথা, জাগিলে ৰাইজ বাচিব অসম, নহ'লে অসম হ'ব বাংলাদেশ। এতিয়া গোটেই অসমত ৰাইজ, গোটেই পৃথিৱীত থকা অসমৰ ৰাইজ জাগিছে, জাগিছে অসম, জাগিছে ৰাইজ বাচিব অসম, অসমক হ'ব নিদিও বাংলাদেশ। এই যে ৰাইজে ওলাই আহিছে, এটা আত্মবিশ্বাসেৰে ওলাই আহিছে যে প্ৰতিখন আন্দোলনৰ পাছতে এটা সুফল পোৱা গৈছে, শ্বহীদ হৈছে, কিন্তু তাৰ পাছতো সুফল আহিছে। এইবাৰো ৰাইজে সেই আত্মবিশ্বাসৰ ফল পাবনে? পাবই লাগিব, কাৰণ এইখন অসম আমাৰ বিভিন্ন জাতি, জনজাতি, জনগোষ্ঠী, ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ অসম। এইখন অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্বৰ নিয়ন্ত্ৰণ থাকিব লাগিব। সৰ্বকালৰ কাৰণে খিলঞ্জীয়া মানুহৰ হাতত নিৰ্ণায়ক অধিকাৰ থাকিব লাগিব। আৰু চুক্তিয়ে কৈছে যে 71 চনলৈকে হিন্দু মুছলমান থাকিব, আৰু অসম চুক্তিৰ মৰ্মে 71 চনৰ পিছত হিন্দু মুছলমান যাব লাগিব। এতিয়া বিজেপি দলৰ চৰকাৰে 71 চনৰ পৰা 2014 চনলৈকে থকা অবৈধ বাংলাদেশীক নাগৰিকত্ব দিব খুজিছে। 43 বছৰ অসমত থকাসকলক নাগৰিকত্ব দিব। ইয়াৰ পিছতো আৰু কিমানলৈকে দিয়ে তেওঁলোকে নিয়ম মনে নাজানো। আৰু ইয়াত কোনো কাগজ পত্ৰ নোহোৱাকৈ কেৱল আবেদন কৰিলেই হ'ল যে 14 চনৰ আগত আহিছোঁ। মাৰাত্মক কথা। গতিকে অসমৰ খিলঞ্জীয়া মানুহৰ ভাষা, সংস্কৃতি, পৰিচয়, অস্তিত্ব ৰক্ষা কৰিবলৈ অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া, ঐতিহাসিক অসম চুক্তিক উলংঘা কৰা, খিলঞ্জীয়া বিৰোধী, সাম্প্ৰদায়িক, অসাংবিধানিক কা বাতিল হ'ব লাগিব। কা বাতিল নোহোৱালৈকে অহিংস শৃংখলাবদ্ধ আন্দোলন চলি থাকিব। মোৰ এটা কথা সুধিব মন গৈছে এতিয়া, এই আন্দোলন এই কেব অহাৰ অলপ দিনৰ আগলৈকে যেতিয়া খুব প্ৰচাৰ হৈছিলে আৰু লাহে লাহে, তাৰ আগলৈকে হয়তো আপোনালোকৰ সদায়ে কাম থাকে বা সদায় আপোনালোকে জাতিৰ হকে কাম কৰি আহিছে। এইকেইদিনৰ ব্যস্ততাটো হয়তো বৰ সাংঘাতিক হৈছে আপোনাৰ। কেনেকুৱা ধৰণৰ ব্যস্ততা? এইকেইদিন শোৱা কিমান সময় হৈছে আপোনাৰ? প্ৰথম কথা চাওক, এইটো নিৰৱচ্ছিন্ন আন্দোলন, নিৰৱচ্ছিন্ন অহিংস শৃংখলাবদ্ধ আন্দোলন। গতিকে সমগ্ৰ অসমৰ গাঁৱে ভূঞে, চহৰে নগৰে প্ৰত্যেক অঞ্চলৰ ৰাইজ ওলাই আহিছে। গতিকে গোটেই সংগ্ৰামখন খুব শৃংখলাবদ্ধভাৱে অহিংস পন্থাৰে যদি আগুৱাই যায়, সেই সম্পৰ্কত ৰাইজৰ দিহা পৰামৰ্শৰে আমি আগবাঢ়ি যোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছোঁ। আৰু আমাৰ কোনো হাইকমাণ্ড নাই, ছাত্ৰখণ্ডৰ হাইকমাণ্ড অসমৰ ৰাইজ। গতিকে ৰাইজৰ যি দিহা পৰামৰ্শ, সেয়ে আমাৰ মূল চালিকা শক্তি। সেইকাৰণে অসমৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী, আমাৰ অসমৰ ৰাইজ সকলোকে আমি অনুৰোধ জনাইছোঁ যে এই অহিংস আন্দোলনটো আৰু কি ধৰণে আমি আগুৱাই নিব পাৰোঁ। মহাত্মা গান্ধীয়ে আমাক বহুত আন্দোলনৰ পন্থা দি গৈছে, আৰু কিবা পাৰি নেকি, আৰু কিবা পন্থা আছে নেকি? আন্দোলনটো আগুৱাই নিয়াৰ সম্পৰ্কত আমি ৰাইজৰ দিহা পৰামৰ্শ কামনা কৰিছোঁ। মানুহে মোক সোধে বহুতে, এই আপোনাক টিভিটো খুলিলে এইকেইদিন দেখিয়ে আছে ৰাইজে, সুন্দৰ সুন্দৰ কথাৰে ৰাইজক জাগ্ৰত, সজাগতা কৰাত আপুনি যথেষ্ট ভূমিকা পালন কৰিছে। সকলোৱে কৰাৰ দৰে আৰু
ইয়াৰ নেতৃত্ব যদিও আপোনালোকৰ অসমৰ ৰাইজ, তথাপি কিন্তু কোনোবাই আশা কৰে কাৰ কথাৰে আমি আগুৱাই যাম, কোনে আমাক পথ দেখুৱাই দিব। গতিকে সেই ক্ষেত্ৰত আপুনি যিখিনি ভূমিকা লৈছে, তেনে ক্ষেত্ৰত ৰাইজে কয় যে এইগৰাকী ব্যক্তি কিমান সময় শুৱে বাৰু? ইমান যে য'তেই যায় ত'তেই দেখোঁ, য'তেই অনুষ্ঠান তাতেই দেখোঁ, য'তেই আন্দোলন তাতেই দেখোঁ, কিমান সময় শুৱে আপুনি? চাওক, নিৰৱচ্ছিন্ন শৃংখলাবদ্ধ আন্দোলন। গতিকে এতিয়া মই কৈছোঁ যে জাগিলে ৰাইজ বাচিব অসম, নহ'লে অসম হ'ব বাংলাদেশ। জাগিছে ৰাইজ, বাচিব অসম, অসমক হ'ব নিদিওঁ বাংলাদেশ। শেষত মই এটা কথা সুধিব লাগিব, যিটো সংগীতৰ লেখীয়া আপোনাৰ এটা উদাত্ত কণ্ঠ, যি কণ্ঠই অসমৰ ৰাইজক লোমহৰ্ষক এটা পৰিৱেশৰ জন্ম দিয়ে, এই কণ্ঠটো হৈছে আপুনি ক'লে খুব বেছি ভাল লাগিব। যিটো সংগীত কোনোবাই বেয়াও পাইছে, আপুনি নিজেই কয় যে কোনোবাই বেয়া পায় এইটো, কিন্তু আপুনি সেই কণ্ঠৰে একতা আৰু এনাজৰীডাল গাঁঠিব বিচাৰে, আৰু সেইটো ৰাইজে নিজেও এতিয়া ৰাজপথত আমি শুনো, সেই মাতটো শুনো আমি য'তেই শুনো, য'তেই যিখন জিলাতেই যাওঁ দেখোঁ জেগাত এথোপ মানুহ হৈছে আন্দোলনমুখী মানুহ, আৰু সেই মাতটো শুনো। সেই মাতটো আপোনাৰ পৰা এবাৰ মই শুনিব বিচাৰিম, যিটো হ'ল এইটো অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীয় ৰাইজৰ উদ্যম, সাহস আৰু প্ৰেৰণাৰ এইটো প্ৰকাশ। যিবিলাকে নাজানে তেওঁলোকে তাচ্ছিল্য কৰিছে ৰজাঘৰত বহি, কিন্তু অসমৰ বিভিন্ন জনগোষ্ঠী আৰু উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰত গ'লে বা অসমৰো পাহাৰৰ জিলাসমূহত গ'লে আমাৰ জনগোষ্ঠীয় ৰাইজৰ এই চিন্তাৰ প্ৰকাশ দেখিবলৈ পাব। আৰু এইটোৰ জৰিয়তে মানে উদ্যম, সাহস, অনুপ্ৰেৰণা, শক্তি লৈ আমি আগবাঢ়ি যাব পাৰোঁ। কিবা এটা ইয়াত সোমাই থকাৰ দৰে লাগে, ই এটা শক্তি প্ৰেৰণা। হয়, এইটো অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীৰ সাহস, উদ্যম আৰু অনুপ্ৰেৰণাৰ উৎস, প্ৰকাশ। সেইটোৱেই খুব ভাল লাগিলে লগ পালোঁ। আৰু এই যে আন্দোলনৰ পিছত 855গৰাকী এটা সংখ্যা সদায় ওলাই থাকে নহয়, তাৰপিছত আকৌ পুনৰাবৃত্তি, আকৌ যে চেম নামটো আহিলে, 5জন আহিলে, শ্বহীদ শব্দটো আকৌ জিলিকিল, ইয়াক লৈ আপুনি কি ভাবে? এনেকুৱাই কি অসমত এইটোৱে হ'ব নেকি? 860গৰাকীয়ে অসম আন্দোলনৰ সময়ত প্ৰাণ দিছিল, মানে অসমৰ নতুন পুৰুষৰ ভৱিষ্যত, আমাৰ ভৱিষ্যতৰ বাবে। এতিয়া কা বিৰোধী আন্দোলন এতিয়ালৈকে 6গৰাকীৰ প্ৰাণ গ'ল, আৰু চৰকাৰৰ কাৰণে এইটো সংখ্যা, আমাৰ ৰাইজৰ কাৰণে জীৱন, উপলব্ধি। আজি যিটো হৈ আছে ইয়াত হয় উপলব্ধি, অসমৰ নতুন পুৰুষৰ ভৱিষ্যতৰ বাবে, আমাৰ ভৱিষ্যতৰ বাবে তেখেতসকলে প্ৰাণ দিছে। চৰকাৰৰ কাৰণে এইটো সংখ্যাটোহে, ৰাইজৰ কাৰণে এইটো জীৱন, একোটা জীৱন। পাৰ্থক্য সেয়াই। হয়, মই অশেষ ধন্যবাদ জনাইছোঁ শ্ৰদ্ধাৰ সমুজল ভট্টাচাৰ্যদেৱক। আপোনাক লগ পাই খুব ভাল লাগিলে, আৰু এই বিশেষ অনুষ্ঠানৰ জৰিয়তে আপোনাক এই উদাত্ত কণ্ঠ, প্ৰতিবাদী কণ্ঠ, সজাগতাৰ কণ্ঠটো সদায় জিলিকি থাকক তাৰ কামনা কৰি বিদায় লৈছোঁ। ধন্যবাদ। প্ৰিয় দৰ্শক, আমি অকণমান এই অনুষ্ঠানৰ জৰিয়তে যি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি সমবেত হৈছে বহু সংখ্যক ৰাইজ, তাত আমি ইতিমধ্যেই প্ৰস্তুতি পৰাশৰ অজয় ফুকনকে ধৰি সমুজল ভট্টাচাৰ্যদেৱক লগ পালোঁ। তেওঁলোকৰ মনৰ কথা, ৰাইজৰ কথা তেওঁলোকে দাঙি ধৰিলে এই অনুষ্ঠানৰ মাধ্যমেৰে। মই অকণমান নামৰ প্ৰসংগলৈ যাম, তাত নাম হৈ আছে, যিহেতু শ্ৰদ্ধাঞ্জলি, গতিকে সেই উদ্দেশ্যে নাম আয়োজন কৰিছে। অকণমান সময় নাম আমি উপভোগ কৰি লওঁ।